হেল্ল' দোস্ত এতিয়া আমি আহিলোঁ বিয়া খাই কাপোৰ সলালোঁ তাততো নিতুলৰ মোবাইল আছিল এতিয়া এইটো মোৰ মোবাইল আনিছোঁ এতিয়া আমি যাই আছোঁ আমি এখন থানত তাতে আমি যেনে ফ'কাছ দিম আমি যাই আছোঁ থানত আপোনালোকক দেখাই আছোঁ হেল্ল' দোস্ত আহি গ'লোঁ এতিয়া আমাৰ থানত এইটো আমাৰ থান আপোনালোকক সোমাই দেখাই দি আছোঁ নিতুল আহিছে হাই দোস্ত কি আছে দেখিছে দোস্ত আমি গা ধুইছোঁ দিয়ক এই কাম নোথাকৈ সোমোৱা নাই আমি আপোনালোকক অকণমান থানখন দি দেখাওঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে এখন থান থকা থান এখন দেখিব পাৰে এইটো নিতুল আমি আমাৰ গাঁও এইগিলা বড়ো ধান ৰুইছে এইগিলা সেউজীয়া সেউজীয়া পথাৰ একদম কদমৰ তল এতিয়া আমি যাই আছোঁ ৰ'বকচোন আমি এই নিতুলে এটা কথা ক'ব হাই দোস্ত আমি পৰহি বুধবাৰে আমি পুৱা ক'ৰবাত 4টামান বজাত আমি বাছত ইয়াৰ পৰা মৃত্যুঞ্জয় মন্দিৰ যাম নগাঁও আমাৰ চুবুৰী মানুহবিলাক যাব আমি বাছত যাম আমি সিদিনা আপোনালোকক ভিডিঅ' বনাই আমি দেখাম সিদিনা গ'লে আপুনি অপেক্ষা কৰিব সেই দোস্ত আজি আমি ভিডিঅ'টো সৰু চাই বনালোঁ ইয়াত আৰু ডাঙৰ ভিডিঅ' বনাবলৈ আমি আপোনালোকক এতিয়া আমাৰ 1 মাহ স্কুল বন্ধ আছে আমি আপোনালোকক দেখাব চেষ্টা কৰিম দূৰৰ ভিডিঅ' কিছুমান আমি যাম যুগল মই কিন্তু এতিয়া আমি অলপ শ্বৰ্ট ভিডিঅ' এটা বনালোঁ ইয়াৰ বাবে কিবা যদি ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ কাৰণে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে গাঁৱৰ পৰিৱেশটো আমি যিবিলাক দেখালোঁ তাৰে ওপৰত আপোনালোকৰ গাঁৱৰ কমেণ্টত ক'বচোন সেই কথাটো আপোনালোকে ক'ব আৰু 200 কৰি দিব